হয় এটা নির্বাচন কোড অফ কন্ডাক্ট জারি রাখিছে বাহাল রাখিছে আর যে কোনো মুহূর্ততে নির্বাচন হব পারে যদিহে করোনার পরিবেশটো নর্মাল হয় এতিয়া যেহেতু প্রত্যেকটা রাজনৈতিক দলে অলরেডি নমিনেশন মানে দি থোৱাই আছে ইলেকশন যে কোনো মুহূর্তত হব পারে গতিকে জিকা হারার কথা আছে যেহেতু করোনা থাকিলেও তার মাজেদি গতিকে মানুহৰ লগত সম্পর্ক রক্ষা সবে কৰি আছে আর বিপিএফ দলও সেই কারণে মানে কৰি আছে এতিয়ালে ৰাজনীতিটো কাম হিতুই হয় নিৰ্বাচনতকৈ ডাঙৰ কোনো বিষয়ে থাকিব নোৱাৰে কাৰণ এই নিৰ্বাচনত জয়যুক্ত হ'ব লাগিব সৰকাৰ গঠন কৰিব পাৰিব লাগিব তাৰ পিছতহে ৰাইজক যিখিনি মানে আশা আকাংক্ষা সেইবিলাক পূৰণ কৰি দিয়াৰ কথা কৈছে হেতু ৰাজনীতি দলে কৰিব পাৰে প্ৰফেশনটোই হিতু গতিকে ইলেকশনতকৈ ডাঙৰ একো নাই যেনেকৈ এতিয়া ধান ৰোৱাৰ দিন খেতিয়কে ধুমুহাই আহক আপোনাৰ বজ্ৰই পৰক তথাপিও পথাৰত যাবই লাগিব বানপানী হলেও হাল বাবই লাগিব পলিটিশিয়ানো ক্যাম্পেইনত যাবই লাগিব আচ্ছা আৰু এটা প্ৰশ্ন আছে যে যেহেতু কিছু ইলেকশন এতিয়াও কৰোনা কালৰ কাৰণে ঘোষণা কৰা হোৱা নাই মানে অনিশ্চয়তাত এতিয়াও আছে কিন্তু দেখা গৈছে যে এই তাৰ মাজতে বিটিসি অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা মৰণাস্ত্ৰ কৰবাৰ পৰা উদ্ধাৰ হৈ আছে ইয়াক লৈ দেখা গৈছে যে সংকট এজনে এই বিশেষকৈ বিপিএফ দলক বা অন্যান্য দলক মানে অস্ত্ৰৰ যেটো ঝনঝননি আকৌ হ'ব পাৰে সম্ভাৱনা কৰি বক্তব্য দিছে সংবাদ নহয় এইটো সবে জানে যে বিটিসি অঞ্চলত আজিও উগ্ৰপন্থী আছে সবে মূলখুটিলে ঘূৰি অহা নাই যিসকল মূলখুটিলে ঘূৰি আহিছে তেওঁলোকে আৰ্ম সাৰেন্ডাৰ কৰিছে আৰু অফিচিয়ালি আমি তেওঁলোকক ক'ব নোৱাৰো যে তেওঁলোকৰ তাত আৰু অস্ত্ৰ আছে সেইটো পুলিচ মানে গৃহ বিভাগ আপোনাৰ মানে ডিফেন্স আৰু মানে আইবি অসমত ষ্টেটৰ এছবি এইবিলাক সবে মিলি সেইবিলাক দায়িত্ব গ্ৰহণ কৰিছে আৰু তেওঁলোকে পৰ্যায়ক্ৰমে কৰি আছে গতিকে আমাৰ এমপি নৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ অকল বিপিএফক অভিযোগ কৰাটোহে না বিতৰ্ক সৃষ্টি কৰে কাৰণ মই বাৰে বাৰে কৈ আছোঁ নৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ নিজৰ টিমৰ তাতে ইলিগেল আৰ্মছটো আছে আলফাৰ আৰ্মছ কেতিয়াও লিগেল আৰ্মছ হ'ব নোৱাৰে আজি নৱ কুমাৰ শৰ্মা ডাঙৰীয়া আপোনাৰ মানে টকত বহি আছে মানে আলফা তেওঁলোকৰ লগত একেলগে আছে না বলে তেওঁলোকৰ মাজত তেওঁৰ মনোমালিন্য হৈ গ'ল সেইটো তেওঁৰ কথা কিন্তু নৱ কুমাৰ শৰ্মা মই নাজানো আপোনালোকে ৰিপৰ্টাৰ হিচাপে বেছি জানিব পাৰে আজিলৈকে তেওঁ সাৰেন্ডাৰ কৰা কথা আমি দেখা নাই গতিকে নৱ কুমাৰ শৰ্মা আলাপ আলোচনাৰ প্ৰক্ৰিয়া যেতিয়া শুৰু হৈছিলে হিতুতহে নৱ কুমাৰ শৰ্মা আহিছিলে গতিকে নৱ কুমাৰ শৰ্মা এজন উগ্ৰপন্থী নেতা হিচাপে তেওঁৰ হাতত বহুত আৰ্মছ আছিলে সেই কথা সবে জানে বিভিন্ন এক্টিভিটিও তেওঁ কৰিছিলে সেইটো পুলিচ ৰেকৰ্ডত আছে এটা আজিলৈকে নৱ কুমাৰ শৰ্মা স্বয়ং নিজৰ অস্ত্ৰটো গোটাই দিয়া নাই তেওঁৰ লগৰবিলাক গোটাই দিয়া নাই তো এইবিলাকেতো ইলিগেল আৰ্মছ গতিকে ইলিগেল আৰ্মছ আছে মই এই কথাটো কৈ আছোঁ আগৰ পৰাই আৰু ইলিগেল আৰ্মছটো যেতিয়ালৈকে নাইকিয়া নহয় তেতিয়ালৈকে এইবিলাক ইনচিডেণ্ট হৈ থাকিব তেওঁ আজি বিপিএফক কিয় কৈছে বিপিএফটো হাগ্ৰামা মহিলাই ডাঙৰীয়া সাৰেন্ডাৰ কৰি আৰ্মছ দি মূল খুঁটিলৈ আহি ৰাজনীতি কৰিছে আৰু সমাজ জীৱনত তেওঁ বহুখিনি অৰিহণা আজি দিছে গতিকে সেই মানুহজনক তেওঁ যেনেকুৱা ধৰণৰ মানে অভিযোগ আনি থাকে সেয়া কিন্তু ৰাইজে দেখিছে গতিকে বিটিচিৰ শান্তি আমাৰ সকলোৰ দায়িত্বত আছে সেইকাৰণে আমি কাকো প্ৰভাৱ কৰিব নালাগে আমি মানুহে খং কৰা কথা কাৰোবাৰ লগত বিশ্বাস হেৰুৱাই ফালে মানে কাজিয়া কৰা এটা পৰিৱেশ আমি সৃষ্টি কৰিব নালাগে এমপি বহুত দায়িত্বশীল ব্যক্তি হয় গতিকে দায়িত্বশীল ব্যক্তি হৈ হিচাপে তেখেতো কথা কিছুমান অভিযোগ কওঁতে সাৱধান হ'লে ভাল মই সেইটোহে ভাবোঁ কাৰণ ইলিগেল আৰ্মছৰ মালিক তেখেত নিজে হয় গতিকে প্ৰথম তেখেতে এটা মানে কিবাটো দেখক নিদৰ্শন হওক যে বিটিচিত আৰু আৰ্মছৰ ঝনঝননি থাকিব নালাগে আৰু মোৰ আলফাৰ দিনটোত যিখিনি অস্ত্ৰ আছে এয়া মই গোটাই দিলোঁ তেখেতে সেইটো কিয় ক'ব নোৱাৰে ইমান শান্তি বিচাৰা মানুহ তেওঁৰ মুখত তেখেতৰ আলফা সহযোগী তেওঁ কিয় ক'ব নোৱাৰে আৰু তেওঁ যদি দিছে দিন তাৰিখ কৈ ফালে প্ৰেছ কনফাৰেন্স পাতি এয়া মোৰ ইমান দিনৰ ইমান তাৰিখত যে মই আলফাৰ পৰা সাৰেন্ডাৰ কৰিছিলোঁ আৰু এই আৰ্মছখিনি মই গোটাই দিছিলোঁ তেখেতে সেইটো কওক মই নাজানাতে হৈ যাবও পাৰে কেতিয়াবা কিন্তু মই কৈছোঁ আজিলৈকে মই ৰেকৰ্ডত মানে পোৱা নাই আৰু তেখেতক শুনা নাই গতিকে নৱ কুমাৰ শৰ্মা তেখেতক সবে এটা সময়ত আতংকিত হৈছিলে তেওঁৱে নিজে আজি মুকলিকৈ কওক
যে আৰু মোক লৈ চিন্তা কৰিব নালাগে, মোৰ গোটেই অস্ত্ৰ এয়া মই জমা দিছোঁ। হাগ্ৰামা ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া, কাম্পা বৰগোহাঁই ডাঙৰীয়া তেওঁলোকে কিন্তু অলৰেডি ছাবমিট কৰিলে 2003 চনৰ ডিচেম্বৰৰ 6 তাৰিখত। সেইটো ৰেকৰ্ড তেওঁ অফিচত চালেও পাব আৰু সংবাদ মাধ্যমত হয়তো এইবিলাক ফুটেজ থাকিবও পাৰে। কিন্তু তেখেতৰতো কেতিয়া চাৰেণ্ডাৰ কৰিছে তেখেতে কওক, তেখেতৰ বন্দুক ক'ত আছে তেখেতে কওক, নাই যদি নাই আৰু আছে যদি দিয়ক। শান্তিৰ ক্ষেত্ৰত তেওঁতো এজন যোগদান হওক, ইলিগেল আৰ্ম এটাতো কমচে কম হওক, তেখেতৰ ইলিগেল আৰ্মছ এটা কমিলেও বহুতখিনি হত্যা কমি যাব। গতিকে সেইটো কথা, অভিযোগে কিবা নিদিয়ে, তেওঁ নিজে ইয়াৰ প্ৰমাণ যে ইলিগেল আৰ্মছ আছে আৰু স্বয়ং নৱ কুমাৰ শৰণীয়া ডাঙৰীয়াত আছে, যদিহে তেওঁ ক'ৰবাত মনে মনে কাৰোবাৰ লগত বুজা পৰাত থকা নাই পুলিচ বিষয়াসকলৰ লগত। আৰু আপোনালোকেও DGPক সোধক, অসমৰ DGPক, নৱ কুমাৰ শৰণীয়া আচলতে চাৰেণ্ডাৰ হৈছে না হোৱা নাই, যদি হৈছে কেতিয়া হৈছে, যদি হোৱা নাই তেওঁৰ আৰ্মছটো ক'ত আছে। ধুনীয়া প্ৰশ্ন আছে। আৰু এইটো যিহেতু আপোনালোকৰ লগত বিজেপি চৰকাৰৰ লগত আপোনাৰ ৰাজ্যৰ সন্মিলিত চৰকাৰ, BTC অঞ্চলত পৃথকে নিৰ্বাচন খেলা ইতিমধ্যে প্ৰকাশ হৈ গৈছে, কিন্তু তাৰ মাজতো দেখা গৈছে যে ক'ৰবাত কথা ওলাই যে আপোনালোকৰ লগত ভিতৰি ক'ৰবাত আণ্ডাৰষ্টেণ্ডিং আছে, তেনেকুৱা কথা কিন্তু নাই। বিজেপিৰ লগতো আমাৰ আণ্ডাৰষ্টেণ্ডিং আছে, মানে ষ্টেটত আমাৰ এলায়েন্স আছে, চেণ্ট্ৰেলতো আমাৰ এলায়েন্স আছে, আৰু আজিৰ দিনটোত বিজেপিও কৈ আছে এলায়েন্স আছে, আমিতো কৈ আছোঁ এলায়েন্স আছে। কিন্তু BTCত BJP আৰু BPF দুয়োও বিভিন্ন সমষ্টিত কেণ্ডিডেট দি ফালে ইলেকশ্যন খেলিছে, আৰু কিছুমান মানে সমষ্টিত আমি BJPক সন্মানত মানে কিবা ক্ষেত্ৰত আমি BPFে কেণ্ডিডেট দিয়া নাই, আৰু কিছুমান সমষ্টিত BJPও দিয়া নাই, যেনেকৈ হাগ্ৰামা মহিলাৰী সমষ্টি তেখেতৰ তাতে BJPয়ে দিয়া নাই। গতিকে ইয়াত নিৰ্বাচনত সেইবিলাক হয়, BTC ইলেকশ্যনটোত আমাৰ মাজত মানে সেইটো অপেনলি কথা পাতিয়ে তেনেকুৱা ধৰণৰ প্ৰাৰ্থী দি মানে খেলা হৈছে। গতিকে সেইটো লৈ আমাৰ এলায়েন্সত একো অসুবিধা নাই। ৰঞ্জিত দাসে কিন্তু এই কথাটো আকৌ মাজে মাজে কয় আমাৰ লগত, তেওঁ কি কৈছে তেনেকুৱা ভিতৰে কোনো আণ্ডাৰষ্টেণ্ডিং আমাৰ নাই BTC ইলেকশ্যন। নাই, মই কৈছোঁ তেওঁ নিজে সভাপতি, কিন্তু এওঁতো BJPৰ মানে ছাপ'জ ৰাজ্যিক সভাপতি, কিন্তু BJPৰ হাইকমাণ্ডটো হ'ল আজি নাগদা ডাঙৰীয়া সভাপতি, আৰু আমাৰ হ'ল হাগ্ৰামা মহিলাই ডাঙৰীয়া। গতিকে পাৰ্টি টু পাৰ্টিহে মানে আণ্ডাৰষ্টেণ্ডিং এলায়েন্স। হয়তো BJPৰ হাইকমাণ্ডে ৰঞ্জিত দাস ডাঙৰীয়াক আজিলৈকে কোনো BPFৰ এলায়েন্সৰ ক্ষেত্ৰত কি মানে তোমাৰ মানে আণ্ডাৰষ্টেণ্ডিং আছে সেইটো কিজানি তেওঁলোকক কোৱাই নাই, আৰু কোৱাটো প্ৰয়োজন আছে বুলি ভাবা নাই। মানে BJP হাইকমাণ্ডে ৰঞ্জিত দাস ডাঙৰীয়াক সেই এলায়েন্সৰ বিষয়ে হয়তো একো ক'ব লগা আছে বুলি হয়তো ভাবা নাই, কিন্তু আমাক অৱগত কৰি আছে। আৰু তেওঁৰ লগত মানে ষ্টেট BJPৰ লগত হৈ পালে মানে বহি পালে আমাৰ আণ্ডাৰষ্টেণ্ডিং নাছিলে, যেতিয়া অমিত শ্বাহ ডাঙৰীয়া সভাপতি আছিলে তেতিয়াৰ পৰা এলায়েন্সটো আছে। আৰু আজি আমাৰ ফালৰ পৰা কৈ আছোঁ, এলায়েন্সটো আমাৰ ফালৰ পৰা আমাৰ কোনো ক'বলগীয়া নাই, আমি এলায়েন্সটো মেইনটেইন কৰি আছোঁ, কৰি থাকিম। আৰু BJPৰ ফালৰ পৰাও আমাক জনাইছে যে তেওঁলোকৰ মানে কিবাটো কণ্টিনিউ থাকিব লাগে, মানে আমাৰ লগত থাকিব লাগে এলায়েন্সত। গতিকে ৰাজ্য আৰু পাৰ্লিয়ামেণ্ট ইলেকশ্যনবিলাকত আকৌ আমি একেলগে কাম কৰিম। এটা চমু কৈছে জাষ্ট, যিহেতু নিৰ্বাচনটো পিছুৱাই গ'ল, বহুত এতিয়া ভিতৰি বিভিন্ন ধৰণৰ খেল, দল বদল খেল, যোগদানৰ খেল চলি আছে, এই মুহূৰ্তত যদি নিৰ্বাচন হয় তেনেহ'লে আপোনালোকে কিমানখন? এই মুহূৰ্তত যদি নিৰ্বাচন হয় 30টাৰ কম আমি নাপাওঁ, মানে চবতে আমি গৈ দেখিছোঁ আমাৰ বহুত ধুনীয়া। আৰু যিহেতু অন্য দলবিলাকে এনে অপপ্ৰচাৰ চলিছিল, এতিয়া এই লকডাউনৰ ক্ষেত্ৰত মানুহে ঘৰত বহি বহুত কথা নিজে স্মৰণ কৰিব পাৰিছে, মানে আৰু মানে বিচাৰ বিবেচনা কৰিব পাৰিছে, আকৌ দেখিছে যাই BPF দলে ঠিক, কাৰণ BTCৰ জনগণৰ দ্বাৰা গঠিত এই পাৰ্টিহে BTCৰ প্ৰব্লেম বুজি পাব আৰু BTCৰ কাৰণে কাম কৰিব পাৰিব। অন্য ৰাজনৈতিক দলবিলাক আপোনাৰ মানে কোনোবা বাহিৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব, যি বাহিৰৰ ব্যক্তিসকলে BTCৰ বিষয়ে একো নাজানে। মানে আজি BJPৰ যিসকল ইয়াত মানে ঘূৰি ইলেকশ্যন খেলি আছে, তেওঁলোকে টিকেটৰ কাৰণে আপোনাৰ দিল্লীলৈকে যাব লাগিব বিধানসভা ইলেকশ্যনটোত চাই থাকিলে হ'ল, কিন্তু BPF দলত একো নাই, ইয়াতে ফাইনেল হ'ব। মানে আমি BTCৰ মানুহখিনিৰে পাৰ্টি, আৰু আমাৰ এটাই এজেণ্ট BTCৰ উন্নয়ন, ডেভেলপমেণ্ট। গতিকে ডেফিনেটলি ৰাইজে সেই কথাটো বুজি পায়। আৰু আজি 15 বছৰত BPF দলে যিটো কৰিছে, ভাৰত স্বাধীনতা হোৱাৰ 60 বছৰৰ সময়তো বিভিন্ন ৰাজনৈতিক দলবিলাকে এই BTC অঞ্চলত দলং এখনো কৰিব পৰা নাছিলে।